চাবুৱাৰ গোচৰত জামিনৰ বিৰোধিতা নিয়াৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অখিলক বন্দী কৰি ৰখাৰ অভিপ্ৰায় কি? বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষক নেতা অখিল গগৈয়ে মুক্ত আকাশৰ বতাহ সেৱন কৰিবলৈ পাবনে নাই? অখিল গগৈ এতিয়া এক আতংক, শংকা, উদ্বেগৰ কাৰণ হৈ পৰিছে নেকি বিজেপি অগপৰ বাবে? এনে বহু প্ৰশ্নই জোকাৰি গৈছে ৰাজ্যবাসী। কিয় জামিন পোৱাৰ পাছতো তদন্তকাৰী সংস্থা নিয়াই বিৰোধ কৰে? চাবুৱা থানাৰ গোচৰত নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰিছিল অখিল গগৈ। আদালতে নিৰ্দেশটোত উল্লেখ কৰা মৰ্মে চাবুৱাৰ ভাষণটোত তীক্ষ্ণ ৰাজনৈতিক ভাষণ আছিল। কা বিৰোধী আগ্ৰাসী ভাষণ দিছিল অখিলে। দেশৰ ঐক্য, সাৰ্বভৌমত্ব, নিৰাপত্তা বিঘ্নিত কৰা নাছিল ভাষণটোৱে, যাৰ বাবে আদালতে জামিন মঞ্জুৰ কৰিছিল অখিল গগৈ। একেদৰে নিয়া আদালতে জামিন মঞ্জুৰ কৰি নিৰ্দেশটোত উল্লেখ কৰিছিল বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন 1967ৰ অধীনত নপৰে। নিয়াই কোৱাৰ দৰে UAPA 16 নং ধাৰাৰ অধীনত শাস্তিৰ যোগ্য নহয়। কিন্তু নিয়া সন্তুষ্ট নহয়। পুনৰ জামিনৰ স্থগিতাদেশ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ। নিয়াই অখিলৰ প্ৰথমটো গোচৰ 13/2019 জামিনৰ স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। শুকুৰবাৰে পুনৰ হ'ব শুনানি। ইতিমধ্যে পুৰণি 3টা গোচৰত জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চৰকাৰেও অখিলৰ মুক্তি নিবিচাৰে। 2 অক্টোবৰত কৃষক মুক্তিৰ ওৰখত ৰাইজৰ দল নামৰ আঞ্চলিক দলৰ জন্ম হোৱাত শংকিত বিজেপি। কৃষক মুক্তিৰ স্থিতি যথেষ্ট সবল ৰাজ্যখনত। আনহাতে 18 নৱেম্বৰত আছুৰ অধিৱেশন। লুৰিণজ্যোতি গগৈয়ে হঠাৎ ঘোষণা কৰিছে ভোট বিভাজন ৰুধিবলৈ আঞ্চলিক দল একত্ৰিত হোৱাটো জৰুৰী। AJP আৰু ৰাইজৰ দল এক হ'লে বিজেপি AJPৰ হ'ব তীব্ৰ প্ৰত্যাহ্বান। প্ৰতিটো বিভাগত সংঘটিত হোৱা কেলেংকাৰীসমূহ দৈনিক পোহৰলৈ আহিছে। কংগ্ৰেছ AIDUFৰ মিত্ৰজোঁটো নমাই আনিছে প্ৰত্যাহ্বান। অখিলৰ মুক্তি মানে অসমৰ ৰাইজ ওলাই অহাটো স্বাভাৱিক। ৰাইজৰ দাবী চৰকাৰে মানি ল'ব নোখোজে। অখিল বন্দী হৈ থাকিলে চৰকাৰৰ বহুত সুবিধা তথা সকাহ পোৱাটো স্বাভাৱিক, কাৰণ ৰাজ্যৰ একাধিক সমস্যাক লৈ অখিল গগৈয়ে প্ৰতিবাদ কৰি থাকে। বৰ্তমান অন্ততঃ সেই পৰিৱেশ নাই। অৰ্থাৎ অখিলৰ কাৰাবন্দী জীৱনৰ অন্ত পৰাটো সম্ভৱতঃ ইমান উজু নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ষ্টাৰ 7 নিউজ।